বাংলাদেশৰ মুফতি মৌলানাসকলক অসমত আহিবলৈ দিয়া নহ'ব। চাওক এইজন আমাৰ অসমৰ পণ্ডিতে কি কৈ আছে। বাংলাদেশৰ যিখিনি ধৰ্মীয় জোনাপ অসমৰ ভিতৰত আহে কমপ্লিটলি বন্ধ কৰি দিয়া হ'ব। ইউনুছে কিবা ভাৰত বিৰোধী মন্তব্য কৰিব বুলিয়েই যে বাংলাদেশৰ প্ৰতিজন ইছলামিক বক্তাই বেয়া হৈ যাব, তেওঁলোকক আমি অসমত আহিবলৈ নিদিম, এয়া কেনেধৰণৰ মানসিকতা। বাংলাদেশৰ স্কলাৰসকলে অসমত আহি তেওঁলোকে যদি ইছলামৰ জ্ঞানসমূহ আমাৰ মাজত বিয়পাই দিব পাৰে, তাত এইজন মুফতি মুকিবুৰৰ কিয় ইমান আপত্তি? আচলতে তেওঁৰ অসুবিধা হৈছে যে বাংলাদেশৰ মুফতি মৌলানাসকল অসমত আহিলে তেওঁৰ ডিমাণ্ড কমি যায়। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, তেওঁ এটা বিজনেছ আৰম্ভ কৰিছে। এতিয়াতো তেওঁক আৰু মানুহে নামাতে, কোনো সভা কোনো অনুষ্ঠানত তেওঁক মানে ভাষণ দিবলৈ হয়তো নামাতে, আৰু যাৰ কাৰণে তেওঁ যোৱা কিছুদিনৰ পৰা আমি দেখি আছোঁ সামাজিক মাধ্যমত আমাৰ অসমৰ একাংশ ইউটিউবাৰক লগত লৈ তেওঁ অসমবাসী ৰাইজৰ পৰা টকা বিচাৰি আছে যে আপোনালোকে আমাক টকা দান কৰক, 100 পাৰে, 200 পাৰে, 50 পাৰে, 500 পাৰে, 1000 পাৰে, আমাক টকা দিয়ক, আমাৰ 3 কোটি টকাৰ প্ৰয়োজন হৈছে আৰু আমি এটা বিল্ডিং স্থাপন কৰিবলৈ গৈ আছোঁ আৰু তাত ইছলামিক ৰিচাৰ্চ চেণ্টাৰ খোলা হ'ব। ইছলামিক ৰিচাৰ্চ চেণ্টাৰত কি বিষয়সমূহ লৈ ৰিচাৰ্চ কৰা হ'ব? এতিয়া আমি ভাবিবলৈ বাধ্য যে সেইখন ইছলামিক ৰিচাৰ্চ চেণ্টাৰত নিশ্চয় মধুৰ বিষয় লৈ তেওঁলোকে ৰিচাৰ্চ কৰিব, কাৰণ মুফতি মুকিবুৰ ৰহমানে এতিয়া সংবাদ মাধ্যমত জনোৱা নাই যে আচলতে ইছলামিক ৰিচাৰ্চ চেণ্টাৰত কি বিষয়সমূহ লৈ অধ্যয়ন কৰিব ছাত্ৰ ছাত্ৰীসকলে। ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ কাৰণে যি এক প্ৰচেছ তেওঁ আৰম্ভ কৰিছে যে যিকোনো প্ৰকাৰেই হওক, যদি তাৰ পৰা আমি কিবা টকা আয় কৰিব পাৰোঁ, আমাৰ পকেটত যদি আমি সোমাই ল'ব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব। কিন্তু আমি দেখি আছোঁ সামাজিক মাধ্যমত আমি লক্ষ্য কৰি আছোঁ অসমবাসী ৰাইজে তেওঁৰ কথা বিশ্বাস নকৰে, আৰু তেওঁৰ কথা মতে কোনেও হয়তো 2-এজনে টকা দিব পাৰে, কিন্তু মেক্সিমাম মানুহে টকা দিয়া নাই, আৰু যাৰ কাৰণে তেওঁ পৰৱৰ্তী সময়ত এনেধৰণৰ মন্তব্য কৰিছে। হয়, আমি এটা কথা মানিব লাগিব যে যদি বাংলাদেশৰ প্ৰধান উপদেষ্টা ইউনুছে ভাৰত বিৰোধী কিবা মন্তব্য কৰিছে, তেতিয়াহ'লে ভাৰত চৰকাৰে এতিয়াই ইউনুছৰ মূৰৰ ওপৰত এটা বম মাৰি তেওঁ খতম কৰি দিলেই হ'ল, আমি ভাৰত চৰকাৰৰ লগত আছোঁ। সেই বুলি ইউনুছে কিবা ভাৰত বিৰোধী মন্তব্য কৰিব বুলিয়েই যে বাংলাদেশৰ প্ৰতিজন ইছলামিক বক্তাই বেয়া হৈ যাব, তেওঁলোকক আমি অসমত আহিবলৈ নিদিম, এয়া কেনেধৰণৰ মানসিকতা, এয়া কেনেধৰণৰ চিন্তা? আপোনালোকে এবাৰ নিশ্চয় বিচাৰ বিবেচনা কৰিব। আৰু এইজন ভণ্ডৰ অডিঅ' ভাইৰেল হৈছিলে সামাজিক মাধ্যমত, কেইবাটাও অডিঅ' ভাইৰেল হৈছিলে, আৰু তাত এজনী ছোৱালীৰ লগত অশ্লীল কথা বতৰা পাতিছিলে, আৰু তাৰ কাৰণে আমি আৰু তোফাজ্জল ৰুবুল দা আমি মুফতি মৌলানাক অনুৰোধ জনাইছিলোঁ যে যদি ছোৱালীজনীয়ে আপোনাৰ ওপৰত মিছা বদনাম জাপি দিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা কাম কৰক, সেই অডিঅ' ৰেকৰ্ডিংটোৰ আপুনি ফৰেনচিক ৰিপৰ্টটো আপুনি উলিয়াই আনক, আমি ছোৱালীজনীক কোৰ্টৰ জৰিয়তে আমি শাস্তি দিব বিচাৰিছোঁ। কিন্তু এইজনে আমাক ছাপোৰ্ট কৰা নাছিলে, আমাৰ লগত একমত হ'ব পৰা নাছিলে, আৰু তাৰ পৰাই আমি বিশ্বাস কৰিছোঁ যে এইজন আচলতে প্ৰকৃততে এজন মধু মোল্লা, এইজন আচলতে এজন ভণ্ড হয়। এইজন মধু মোল্লাই যোৱা কিছুদিনৰ পৰা আমি লক্ষ্য কৰি আছোঁ তেওঁ ৰাজনৈতিক দলৰ লগতো জড়িত থাকে, মানে যিকোনো প্ৰকাৰে তেওঁ টকা ঘটাৰ ধান্দা কৰি আছে। গতিকে অসমবাসী ৰাইজ আপোনালোকে সজাগ হওক, সতৰ্ক হওক, নিজে আপোনালোকে বিচাৰ বিবেচনা কৰক যে আপোনালোকে এইজন মধু মোল্লাৰ কথাৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰিব নেকি। জয় অসম।